বিহু হুঁচৰি নৃত্যত প্ৰথম পুৰস্কাৰ লাভ কৰিছে বৰলুইত এয়াৰপোৰ্ট গুৱাহাটী বিহুৱা দল। পৰিচালক হৰকান্ত নাথ। বিহু হুঁচৰিৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে স্বৰ্গম গোষ্ঠী পলাশবাৰী বিহুৱা দল। পৰিচালক জিতুমণি কুমাৰ। ৰাভা কৃষ্টিৰ নৃত্যত প্ৰথম পুৰস্কাৰ লাভ কৰিছে মেচলখোৱা কৃষ্টি দল। পৰিচালক কনিষ্ক ৰাভা। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে থৰিকা কৃষ্টি দল। পৰিচালক ব্ৰহ্মীন ৰাভা। অসমীয়া দলীয় নৃত্যৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে নূপুৰ ডান্স গ্ৰুপ আগিয়া। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে কুঁৱৰী ডান্স গ্ৰুপ দুধনৈ। অসমীয়া একক নৃত্যৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে মিছ দিয়া সূত্ৰধৰ আগিয়া। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে অক্ষয় ৰাভা ৰংজুলি। ৰাভা দলীয় নৃত্যত প্ৰথম পুৰস্কাৰ লাভ কৰিছে জিতুমণি ৰাভা কামাৰপাৰা। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে সন্মণি ৰাভা ভাপৰভিটা। ৰাভা একক নৃত্যত প্ৰথম পুৰস্কাৰ লাভ কৰিছে নয়নজ্যোতি ৰাভা মাক্ৰী। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে তৰালী ৰাভা মেচলখোৱা। আমাৰ বহুৰঙী নৃত্যত প্ৰতিযোগী হোৱা নাই, সেয়েহে অংশ কৰা দলক আমি পাৰিশ্ৰমিক মাননি আমাৰ কমিটিৰ তৰফৰ পৰা দিয়া হ'ব। এইখিনি আছিল আমাৰ আজি ৰঙালী বিহুৰ সন্মিলনী সাংস্কৃতিক সন্ধিয়াৰ প্ৰতিযোগিতামূলক ফলাফলসমূহ।